ওয়েলকাম টু মেনিফেষ্ট লাৰ্ণিং। আজিৰ এই ছেশ্যনটোত ইণ্ডিয়াৰ হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ ছাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব। ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক। ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায়। মই ইয়াৰে এটা প্লে'লিষ্ট বনাই দিম। সেই প্লে'লিষ্টসমূহত অকল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম। প্ৰথম কুৱেশ্যনটো হ'ল আজিৰ, দ্য ফেমাছ ফিজিচিয়ান ডিউৰিং বুদ্ধাছ টাইম ৱাজ। বুদ্ধৰ সময়ত বিখ্যাত চিকিৎসক কোন আছিল? অৰ্থাৎ বুদ্ধৰ সময়ছোৱাত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত থকা মহান ব্যক্তিজন কোন আছিল সেইটো সুধিছে। অপশ্যন এ চাৰাকা, অপশ্যন বি জীৱিকা, অপশ্যন চি কৌটিল্য আৰু অপশ্যন ডি আছে নাচিকেতা। মই তলত লিখি দিছোঁ, সুশ্ৰুথু ৱাজ ন'ন এজ ফাদাৰ অফ মেডিচিন এণ্ড ফাদাৰ অফ প্লাষ্টিক চাৰ্জাৰী। জীৱিকা ৱাজ এ পাৰ্চনেল ফিজিচিয়ান অফ হৰিয়ংকাৰ কিং বিম্বিচাৰা এণ্ড বুদ্ধা। গতিকে সুশ্ৰুথা যিজন আছিল সেইজন আছিল ফাদাৰ অফ ইণ্ডিয়ান মেডিচিন এণ্ড ফাদাৰ অফ প্লাষ্টিক চাৰ্জাৰী। প্লাষ্টিক চাৰ্জাৰী আৰু ইণ্ডিয়ান মেডিচিনৰ ফাদাৰ বুলি সুশ্ৰুথাক জনা যায়। কিন্তু এই জীৱিকা যিজন আছিল, অপশ্যন নম্বৰ বি যিটো আছে জীৱিকা, এইটো হৰিয়ংকা ডাইনেষ্টিৰ ৰজা বিম্বিচাৰা আৰু বুদ্ধৰ পাৰ্চনেল ফিজিচিয়ান আছিল। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। দ্য লেংগুৱেজ অফ দ্য জৈন ৰিলিজিয়াছ টেক্সট ৱাজ। জৈন ধৰ্মৰ যিবিলাক গ্ৰন্থ ৰচনা কৰা আছিল সেই গ্ৰন্থৰ কি ভাষাত ৰচনা কৰা আছিল সেইটো সুধিছে। অপশ্যন এ প্ৰাকৃত, অপশ্যন বি বেংগলী, অপশ্যন চি সংস্কৃত আৰু অপশ্যন ডি আছে পালি। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ যিটো দি আছে প্ৰাকৃত। এই প্ৰাকৃত ভাষাত এই জৈন ধৰ্মৰ যিবিলাক ধৰ্মীয় পুথি ৰচনা কৰিছিল সেইসমূহ এই প্ৰাকৃত ভাষাত ৰচনা কৰিছিল। গতিকে অপশ্যন এ বা শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। দ্য নেম অফ আৱাৰ মাদাৰলেণ্ড ভাৰতা ৱাজ ফাৰ্ষ্ট মেনশ্যন ইন। আমাৰ মাতৃভূমিৰ নাম ভাৰত প্ৰথমে ক'ত উল্লেখ কৰা আছিল সেইটো সুধিছে। অপশ্যন এ মাৰ্কণ্ডেয় পুৰাণ, অপশ্যন বি মৎস্য পুৰাণ, অপশ্যন চি বিষ্ণু পুৰাণ আৰু অপশ্যন ডি আছে বায়ু পুৰাণ। গতিকে আমাৰ বিভিন্ন ধৰণৰ পুৰাণ আছে, 18 পুৰাণ আছে। সেই 18 পুৰাণৰ ভিতৰত আমাৰ এই মাদাৰলেণ্ডৰ নাম ভাৰত বুলি এই চিট যিটো দি আছে বিষ্ণু পুৰাণ, এই বিষ্ণু পুৰাণত উল্লেখ কৰিছিল প্ৰথমে। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু কম্প'জ দ্য এলাহাবাদ প্ৰশস্তি। এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন এ হৰিসেনা, অপশ্যন বি বাসুমিত্ৰ, অপশ্যন চি অজবাগোচা আৰু অপশ্যন ডি আছে নাগাৰ্জুনা। গতিকে 4টা অপশ্যনৰ ভিতৰত অপশ্যন এইটো শুদ্ধতা হৰিসেনা। এই হৰিসেনাই এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু ইন্ট্ৰডিউচড গ'ল্ড কইনছ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত সোণাৰ মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল সেইটো সুধিছে। অপশ্যন এ দ্য গ্ৰীক্স, অপশ্যন বি দ্য চোলাছ, অপশ্যন চি দ্য মৌৰ্য আৰু অপশ্যন ডি দ্য কুশানছ। গতিকে তলৰে কোনটো বংশই বা কোনটো ডাইনেষ্টিয়ে এই আমাৰ ভাৰতবৰ্ষত গ'ল্ড কইন ইন্ট্ৰডিউচ কৰিছিল সেইটো হৈছে অপশ্যন নম্বৰ ডি যিটো আছে কুশান। এই কুশানসকলে পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত গ'ল্ড কইন ইন্ট্ৰডিউচ কৰিছিল। গতিকে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৰোট মিলিন্দা পানহা। মিলিন্দা পানহাৰ কোনে ৰচনা কৰিছিল সেইটো সুধিছে। এটা অসমীয়াতো কিছু অলপ ভুল হৈ থাকিল, মিলিন্দা পন্না হৈ থাকিল, মিলিন্দা পানহা হ'ব লাগিছিল। অপশ্যন এ বাসুমিত্ৰা, অপশ্যন এ নাগাসেনা, অপশ্যন চি অজবাগোচা আৰু অপশ্যন ডি আছে নাগাৰ্জুনা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে নাগাসেনা। এই নাগাসেনাই মিলিন্দা পানহা ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৰোট গীতাৱলী, কবিতাৱলী এণ্ড বিনয় পত্ৰিকা। গীতাৱলী, কবিতাৱলী আৰু বিনয় পত্ৰিকা কোনে ৰচনা কৰিছিল সেইটো সুধিছে। অপশ্যন এ চৈতন্য, অপশ্যন বি নামাদেৱা, অপশ্যন চি তুলসী দাস আৰু অপশ্যন ডি আছে সূৰ্যদাস। গতিকে গীতাৱলী, কবিতাৱলী আৰু বিনয় পত্ৰিকা এই অপশ্যন নম্বৰ চি যিটো দি আছে তুলসী দাস, এই তুলসী দাসে এই 3খন পত্ৰিকা ৰচনা কৰিছিল। গতিকে ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখি যাব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেম দ্য চুলতান হু ইন্ট্ৰডিউচ ৰেচনিং ছিষ্টেম ইন ইণ্ডিয়া। ভাৰতত ৰেচনিং ছিষ্টেম প্ৰৱৰ্তন কৰা চুলতানগৰাকী কোন আছিল সেইটো সুধিছে। অপশ্যন এ মহম্মদ বিন তুগলক, অপশ্যন বি ফিৰোজ শ্বাহ তুগলক, অপশ্যন চি গিয়াছুদ্দিন বলৱান আৰু অপশ্যন ডি আছে আলাউদ্দিন খিলজী। গতিকে ভাৰতবৰ্ষত এই ৰেচনিং ছিষ্টেমটো অপশ্যন নম্বৰ ডি যিটো দি আছে আলাউদ্দিন খিলজী, এই আলাউদ্দিন খিলজীয়ে ভাৰতবৰ্ষত ৰেচনিং ছিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিল। তো অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য ফেমাছ মেথামেটিচিয়ান অফ এনচিয়েণ্ট ইণ্ডিয়া ৱাজ।
প্ৰাচীন ভাৰতৰ বিখ্যাত গণিতজ্ঞ কোন আছিল সেইটো সুধিছে তলত উল্লেখিত অপশ্যন 4টা দি আছে ৰুদ্ৰসেনা অপশ্যন বি ভাবাৰুতি অপশ্যন চি কালনা আৰু অপশ্যন ডি আছে আৰ্যভট্ট গতিকে এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰাচীন ভাৰতত বিখ্যাত গণিতজ্ঞজন হ'ল অপশ্যন ডি যিটো আছে আৰ্যভট্ট এই আৰ্যভট্ট হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য জেনেৰেল অফ শ্বেৰ শ্বাহৰ জেনেৰেল কোন আছিল সেইটো সুধিছে অপশ্যন এ শ্বেস্তা খান অপশ্যন বি জয় সিং অপশ্যন চি ব্ৰহ্মজিৎ গড় আৰু অপশ্যন ডি আছে দিল্লীৰ খান গতিকে শ্বেৰ শ্বাহৰ জেনেৰেল আছিল অপশ্যন নম্বৰ চি যিটো দি আছে ব্ৰহ্মজিৎ গড় এই ব্ৰহ্মজিৎ গড় আছিল শ্বেৰ শ্বাহৰ জেনেৰেল অপশ্যন চি শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমিৰ খুশ্ৰু ৱাজ দ্য কোৰ্ট পইণ্ট অফ আমিৰ খুশ্ৰু কাৰ দৰবাৰৰ কবি আছিল সেইটো সুধিছে অৰ্থাৎ কোনজন ৰজাৰ দৰবাৰৰ কবি আছিল আমিৰ খুশ্ৰু অপশ্যন এ গিয়াছুদ্দিন তুগলক অপশ্যন বি আকবৰ অপশ্যন চি বলৱান আৰু অপশ্যন ডি আছে আলাউদ্দিন খিলজী গতিকে 4টা অপশ্যনৰ ভিতৰত আলাউদ্দিন খিলজী হ'ব শুদ্ধ উত্তৰ এই আলাউদ্দিন খিলজীৰ ৰাজসভাৰ কবি আছিল আমিৰ খুশ্ৰু পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য বিক্ৰমশিলা বিহাৰা ৱাজ ফাউণ্ডেড বাই বিক্ৰমশিলা বিহাৰা অৰ্থাৎ বিক্ৰমশিলা ইউনিভাৰ্চিটিৰ কথা কৈছে এই বিক্ৰমশিলা ইউনিভাৰ্চিটি কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে অপশ্যন এ সুৰাপালা অপশ্যন বি ধৰ্মপালা অপশ্যন চি মহিপালা 1 আৰু অপশ্যন ডি আছে দেৱপালা গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন নম্বৰ বি যিটো দি আছে ধৰ্মপালা এই ধৰ্মপালাই বিক্ৰমশিলা বিহাৰা অৰ্থাৎ বিক্ৰমশিলা ইউনিভাৰ্চিটি ফাউণ্ড কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ ন'ন এজ অমিত্ৰ কথা বুলি কাক জনা যায় সেইটো সুধিছে অপশ্যন এ অশোকা অপশ্যন বি সমুদ্ৰগুপ্ত অপশ্যন চি বিন্দুসাৰা আৰু অপশ্যন ডি আছে বিম্বিসাৰা গতিকে প্ৰাচীন কালত এই ৰজা মহাৰজাসমূহে তেখেতসকলৰ বিভিন্ন নাম লৈছিল নিজৰ নামৰ উপৰিও অন্যান্য কিছুমান টাইটেল লৈছিল গতিকে অমিত্ৰ কথা নামেৰে কাক জনা গৈছিল সেইটো সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে বিন্দুসাৰা এই বিন্দুসাৰাক অমিত্ৰ কথা নামেৰে জনা গৈছিল বিন্দুসাৰা ৱাজ দ্য ছেকেণ্ড মৌৰ্যান এম্পায়াৰ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ মৌৰ্য বংশৰ দ্বিতীয়জন ৰজা আছিল বিন্দুসাৰা হি ৱাজ অলছ' ন'ন এজ অমিত্ৰ চাৰ্টিছ ইন গ্ৰীক ভাষাত তেখেতক অমিত্ৰ চাৰ্টিছ বুলি জনা যায় আৰু অমিত্ৰ গাথা ইন সংস্কৃত আৰু সংস্কৃত ভাষাত অমিত্ৰ গাথা টাইটেল তেখেতে গ্ৰহণ কৰিছিল এই বিন্দুসাৰা হ'ল চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ যিয়ে ছেকেণ্ড ৰজা আছিল মৌৰ্য বংশৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ফু কৌ কিং ৱাজ অথৰ্ড বাই হোম ফু কৌ কিং নামৰ পুথিখন কোনে ৰচনা কৰিছিল সেইটো সুধিছে অপশ্যন এ হিউৱেন চাং অপশ্যন বি মেগাস্থেনিছ অপশ্যন চি ইটচাং আৰু অপশ্যন দিছে ফাহিয়েন গতিকে এই ফু কৌ কিং নামৰ পুথিখন অপশ্যন নম্বৰ ডি যিটো দিছে ফাহিয়েন ৰচনা কৰিছিল হি কেম টু ইণ্ডিয়া ডিউৰিং চন্দ্ৰগুপ্ত টু এণ্ড ৰোড ফু কৌ কিং আৰু এই ফাহিয়েনে চন্দ্ৰগুপ্ত টু অৰ্থাৎ বিক্ৰমাদিত্য এই চন্দ্ৰগুপ্ত টুৰ ৰাজত্বকালত ফাহিয়েনে ভাৰতবৰ্ষলৈ আহিছিল এই চন্দ্ৰগুপ্ত টুৰে আন এটা নাম হৈছে বিক্ৰমাদিত্য পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ডিস্কভাৰ্ড দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোনে আৱিষ্কাৰ কৰিছিল হিন্দু উপত্যকা অৰ্থাৎ হিন্দু উপত্যকাৰ পিতৃ বুলি কাক জনা যায় অপশ্যন এ ৰখনলাল বেনাৰ্জী অপশ্যন বি এ.এল. বাছাম অপশ্যন চি দয়াৰাম চাহানী আৰু অপশ্যন ডি আছে ভি.এছ. আগৰৱাল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দিছে দয়াৰাম চাহানী এই দয়াৰাম চাহানীক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফাউণ্ড কৰিছিল কিমান চনত 1921ত পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য মৌৰ্যান ৰুলাৰ হু ইউজ দ্য নেম প্ৰিয়দৰ্শী হ'ব লাগিছিল ইন হিজ অফিচিয়েল ডিক্লাৰেশ্যন ৱাজ প্ৰিয়দৰ্শী নামেৰে কোন জনাজাত আছিল সেইটো সুধিছে ইংৰাজীটো কিছু মিষ্টেক হৈ থাকিল অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি বৃহদ্ৰথ অপশ্যন চি বিম্বিসাৰা আৰু অপশ্যন ডি আছে অশোকা গতিকে এই প্ৰিয়দৰ্শী নামেৰে অপশ্যন নম্বৰ ডি যিটো দিছে অশোকাক জনা যায় গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ অশোকা তাক দেৱনাম প্ৰিয়দৰ্শী বুলি জনা গৈছিল পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ হুইচ ৰুলাৰ ৱাজ কণ্টেম্পৰেৰী অফ বুদ্ধা এণ্ড মহাবীৰা তলত উল্লেখিত কোনগৰাকী শাসক বুদ্ধ আৰু মহাবীৰৰ সমসাময়িক আছিল সেইটো সুধিছে অপশ্যন এ প্ৰদ্যুৎ অপশ্যন বি অজাতশত্ৰু অপশ্যন চি বিম্বিসাৰা আৰু অপশ্যন ডি আছে চন্দ্ৰগুপ্তা
গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন নম্বৰ চি যিটো দি আছে বিম্বিসাৰা, এই বিম্বিসাৰা আছিল বুদ্ধ আৰু মহাবীৰৰ সমসাময়িক। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু এমং দ্য গুপ্তা ৰুলাৰ ৱাজ ন'ন এজ লিচ্ছাবি দোতিৰা। এই তলত উল্লেখ কৰা কোনজন গুপ্ত শাসকক লিচ্ছাবি দোতিৰা নামেৰে জনা গৈছিল সেইটো সুধিছে। মই অলপ আগতে ক'লোঁ যে আগৰ দিনত সেই ৰজা মহাৰজাবোৰৰ নিজস্ব নামৰ উপৰিও বিভিন্ন ধৰণৰ টাইটেল তেওঁলোকে গ্ৰহণ কৰিছিল। গতিকে তেওঁলোকৰ সেই টাইটেলসমূহ জনাটো ইম্পৰ্টেণ্ট হয়, কিয়নো কম্পিটিটিভ এক্সামবোৰত সেই টাইটেলবোৰেৰে কাক জনা যায় তেনেকুৱা কুৱেশ্যন অহা দেখা গৈছে। গতিকে ইয়াতে লিচ্ছাবি দোতিৰা নামে কাক জনা যায় সেইটো সুধিছে। অপশ্যন এ কুমাৰগুপ্তা, অপশ্যন বি চাকাণ্ডাগুপ্তা, অপশ্যন চি সমুদ্ৰগুপ্তা আৰু অপশ্যন ডি আছে চন্দ্ৰগুপ্তা II। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে সমুদ্ৰগুপ্তা। এই সমুদ্ৰগুপ্তাক লিচ্ছাবি দোতিৰা নামেৰে জনা গৈছিল। সমুদ্ৰগুপ্ত ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য গুপ্তা ডাইনেষ্টি। এই গুপ্তা বংশৰ সমুদ্ৰগুপ্ত আটাইতকৈ শক্তিশালী আৰু পৰাক্ৰমী ৰজা আছিল। এণ্ড কল দ্য হিৰ' অফ 100 বেটেলছ এণ্ড নেপোলিয়ন অফ ইণ্ডিয়া। আৰু এই সমুদ্ৰগুপ্তকে নেপোলিয়ন বুলি কোৱা হয় ভাৰতবৰ্ষৰ। নেক্সট, বুদ্ধিষ্ট ৰিলিজিয়াছ স্ক্ৰিপচাৰ ত্ৰিপিটক ৱাজ ৰিটেন ইন। বৌদ্ধ ধৰ্মীয় শাস্ত্ৰ ত্ৰিপিটকখন কি ভাষাত লিখা আছিল সেইটো সুধিছে। অপশ্যন এ বেংগলী, অপশ্যন বি পালি, অপশ্যন চি সংস্কৃত আৰু অপশ্যন ডি আছে হিন্দী। গতিকে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ ত্ৰিপিটক। এই ত্ৰিপিটক হৈছে 3টা পুথিৰ সমাহাৰ। মই তলত লিখি দিছোঁ। ত্ৰিপিটক ৱাজ ৰিটেন ইন পালি লেংগুৱেজ। গতিকে ত্ৰিপিটকটো পালি ভাষাত ৰচনা কৰা আছিল। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ত্ৰিপিটক আৰ দ্য কম্বিনেশ্যন অফ 3 পিটকছ নেমলি বিনয় পিটক, সূত্ত পিটক আৰু অভিধামন পিটক। গতিকে ত্ৰিপিটকৰ 3টা পুথি কি? বিনয় পিটক, সূত্ত পিটক আৰু অভিধামন পিটক। এই 3টা পিটক লগ লাগি এই ত্ৰিপিটক পুথিখন ৰচনা কৰা হৈছিল। আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ পুথিখনৰ নাম এই ত্ৰিপিটক, যিটো পালি ভাষাত ৰচনা কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ। এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো কোনজন শাসকৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সেইটো সুধিছে। অপশ্যন এ শ্বেৰশ্বাহ ছুৰী, অপশ্যন বি বাবৰ আৰু অপশ্যন চি শ্বাহজাহান হৈ থাকিল, শ্বাহজাহান হ'ব লাগিছিল। অপশ্যন ডি আকবৰ। গতিকে গ্ৰেণ্ড ট্ৰাংক ৰোডটো অপশ্যন নম্বৰ এ যিটো দি আছে শ্বেৰশ্বাহ ছুৰী, এই শ্বেৰশ্বাহ ছুৰীয়ে নিৰ্মাণ কৰিছিল। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিছে লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমান।